আজি গধূলি সাজৰ কাৰণে যোগাৰ কৰিছোঁ দেই। আজি ওলকচু কাটিছোঁ। ভাদ মাহ শেষেই হ'ব হ'ল। আপোনালোকে বাৰু ওলকচু খালেনে নাই? আমিও খালোঁ পিছে আগতীয়াকৈ। কিন্তু এতিয়া মানুহজনে আহিছে আজি ঘৰলৈ। মানুহজনে বোলে খোৱাই নাই, সেয়ে আজি ওলকচু ৰান্ধিম বুলি ভাবিছোঁ। এয়া ধুনীয়াকৈ মই যোগাৰ কৰিছোঁ। ওলকচু খাবলৈ খুব ভাল পাওঁ, কিন্তু এয়া কাটিবলৈ বহুত দিগদাৰ পাওঁ আৰু মানে কি ক'ব। কিমান সাৱধানে কাটিছোঁ চাওকচোন, হাতত কেনেবাকৈ লাগিব খজুৱাব বুলি। ধুনীয়াকৈ এয়া গুচাই কৰি হ'ল। আকৌ চৰিয়াটোতে এয়া লৈ পেলাই মই কটাৰীখনৰ সৈতে এয়া কাটি আছোঁ। এয়া কচুখিনি ধুনীয়াকৈ কাটি কৰি লোৱা হ'ল। আনফালে আকৌ মই মাছৰ তৰকাৰীখন আগতীয়াকৈ বনাই ল'ম বুলি ভাবিছোঁ। ফ্ৰাই কৰি আছোঁ, মাছে বিলাহীয়ে আলুৱে বনাম। আৰু এইখিনি এয়া কচু সিজাই বইল কৰি থৈছোঁ, ওলকচু আৰু গাহৰি মাংস বনাম। এয়া গাহৰি মাংস নোখোৱা মানুহ আছে যিহেতু মানে বেলেগ বেলেগকৈ বনাব লগা হৈছে। এয়া মাংসখিনি আগতীয়াকৈ ধুনীয়াকৈ ভাজি কৰি লৈছোঁ। এতিয়া মই চব্জিকণ বনোৱা ভিডিঅ' নিদিওঁ দেই, সকলোৱে জানে আৰু। এয়া একেবাৰে মই ভাতকেইটা বাঢ়ি কৰি লোৱা ভিডিঅ'টোহে কৰা হ'ল। আপোনালোকে বাৰু ভাত পানী খালেনে নাই? আমাৰ এয়া খাবলৈ ৰেডি কৰি ল'লোঁ। এয়া আকৌ মাছে বিলাহীয়ে আলুৰ সৈতে বনালোঁ এখন তৰকাৰী। পটল ফ্ৰাই কৰিলোঁ, মাছ ভাজি, আনফালে আৰু গাহৰি আৰু ওলকচু। আপোনালোকে বাৰু গাহৰি মাংসৰ লগত ওলকচু বনাই খায়নে নাখায়? আমি কিন্তু খাওঁ দেই। এয়া আমাৰ ৰাতিৰ ভাত সাজ ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ। এয়া ওলকচু, গাহৰি মাংস, এয়া মাছে আলুৱে টেঙা বিলাহীৰ লগত, এয়া পটল ফ্ৰাই আৰু মাছ ফ্ৰাই। ধুনীয়াকৈ কাঁহীখন সজাই ল'লোঁ। এতিয়া খাবলৈ দিওঁগৈ।